তেতিয়া আপুনি কি কৰিব? যেতিয়া আপুনি বাছ গাড়ীত যাত্ৰা কৰি আছে, সিটত বহি আছে, এইখিনি সময়ত ৰাস্তাত অলপ দূৰ গৈ পেলাই গাড়ীত বেলেগ সিট নাই, ইতিমধ্যে আপোনাৰ ৰাস্তাৰ পৰা মানুহ এজনী উঠিল, মহিলা মানুহ, হয়তো গৰ্ভৱতী মহিলা হ'ব পাৰে বা কোলাত বেবী থাকিব পাৰে, উঠি আপোনাৰ কাষত ৰৈ দিলে, সিট নাপালে। সেই মুহূৰ্তটোত আপুনি কি কৰিব? নিশ্চিতভাৱে আপুনি সিটটো এৰি দিব, সেই মানুহজনীক বহিব দিব, কাৰণ আপুনি এজন হৃদয়বান মানুহ, বিশেষকৈ ল'ৰা মানুহবোৰ বা কম বয়সীয়াল মানুহবোৰ, আপোনালোকে সিটটো এৰি দিব আৰু সেই মহিলাটোক বহিব দিব। আৰু মই কথাটো এইকাৰণে কৈছোঁ যে আপুনি ধৰক 300-200 কিলোমিটাৰ যাত্ৰা কৰিব লগা আছে, গাড়ীত উঠিছে, ইয়াৰ পৰা আপুনি 100 কিলোমিটাৰ যাব আৰু তাৰ পিছত বেলেগ এখন গাড়ী ধৰি আৰু 100 কিলোমিটাৰ আপুনি যাব লাগিব। কিন্তু যিজন মানুহ উঠিছিল গাড়ীত, সেই মানুহজনে 6-7 কিলোমিটাৰমান ৰাস্তা যাব আৰু গাড়ীখন ভিৰ আছে দেখা পায়ো গাড়ীখনত উঠিছে, উঠাৰ পিছত আপুনি নিশ্চিতভাৱে আপুনি সিটটো এৰি দিব। কিন্তু সেই মানুহজনী যেতিয়া গাড়ীৰ পৰা নামিব, যদি আপোনাক একো মাত নিদিয়াকৈ নামি যায় বা আপোনাৰ সিটটোত বহিছিল, আপুনি আৰু ৰাস্তা যাব, আপোনাক সিটটো দেখাই থৈ বা আপোনাক দি থৈ নাযায়, তেতিয়াহ'লে আপোনাৰ মনটো কেনেকুৱা লাগিব? মানুহজন নামি গ'ল, কিন্তু আপোনাক একো মাত নিদিলে, আপুনি বহি থকা সিটটোত বেলেগ এজন মানুহ বহি দিলে, যে আপুনি একো ক'বও নোৱাৰে, একো কৰিবও নোৱাৰে। আৰু এটা কাহিনী মোৰ লগত হৈছে, এনে ছেম কণ্ডিশ্যন, মই গৈ আছোঁ বাছ গাড়ীত, ভিৰ, গাড়ীত কোনো সিট নাই, খাৰা হৈ আছে বহুত মানুহ, মই বহি আছোঁ, মহিলা মানুহ, বয়সীয়াল মহিলা মানুহ এজন মোৰ কাষত ৰৈ দিছে, অলপ দূৰ গৈছোঁ, যোৱাৰ পিছত কৈছে, ভাইটি সিটটো অলপ দিবা নেকি, মোৰ বেয়া লাগি আছে, মানে খাৰা হৈ থাকিব নোৱাৰোঁ। কৈছোঁ ক'ত যাব? বেছি দূৰ নাযাওঁ, অলপ দূৰ যাব, মোটামুটি 8-10 কিলোমিটাৰমান যাব। মই যাম 100-150 কিলোমিটাৰমান। এৰি দিলোঁ, ঠিক আছে আপুনি বহি লওক। এৰি দিয়াৰ পিছত 1 বা 2 মিনিটমান পিছত সেই মহিলা মানুহজনীয়ে কি কৰিলে জানেনে? ওচৰত থকা ল'ৰা এটাক মাত লগালে, বাবা বহি ল। সেই মাইকী মানুহজন উঠি দি বাবাক বহালে, মানে নিজৰ সন্তানটোক, ল'ৰাটোক বহালে, যিটো সন্তানৰ বয়স প্ৰায় মোতকৈ সৰু, কিন্তু মানে একো প্ৰব্লেমেই নাই তাৰ। গতিকে মই এৰি দিয়া সিটটোত সেই মহিলা মানুহজনক সন্মান কৰি বা কষ্ট হ'বৰ কাৰণে মই সিটটো এৰি দিলোঁ, দিয়াৰ পিছত নিজৰ সন্তানটোক যে বহিব দি মোক খাৰা কৰি ৰাখিলে, সেই বিবেচনাটোক আপুনি কি কৰিব, কি ক'ব? গতিকে মই নকওঁ যে বাছ গাড়ীত বা যিকোনো গাড়ীত গ'লে, ভিৰ হ'লে আপুনি সিট এৰি দি মহিলা মানুহ, গৰ্ভৱতী মানুহ বা বয়োজ্যেষ্ঠ ব্যক্তিক সিট এৰি নিদিব বুলি মই কোৱা নাই। যিসকলে সিট লয় তেখেতসকলক মই বিবেচনা এটা কৰিবলৈ কৈছোঁ, যদি আপোনালোকে 5-6 কিলোমিটাৰ যাত্ৰা কৰিছে, সেইখিনি যাত্ৰাৰ কাৰণে ভিৰ গাড়ী এখনত উঠিছে বাৰু, উঠিছে, কিন্তু সিট এটাও আপুনি কাৰোবাৰ পৰা খুজি লৈছে বা কোনোবাই আপোনাক হেল্প দিছে, তেতিয়া আপুনি নামি যাওঁতে সেই মানুহজনক আপুনি সিটটোত বহাই থৈ যাব লাগিব, নহ'লে মাত এষাৰ দি যাব লাগিব যে মই নামিবৰ হ'ল, আপুনি বহিলে বহিব পাৰে। দ্বিতীয় কথাটো হৈছে, যেনেকৈ আপোনাৰ খুৰী, আপোনাৰ মহিলা মানুহ এজনে মোৰ পৰা সিটটো ল'লে কৈ পেলাই, নিজে নবহি নিজৰ ল'ৰাটোক, মোৰ সমবয়সীয়া ল'ৰা, অলপ সৰু হ'ব কিন্তু মানে মেচিউৰ্ড ল'ৰা এটা, ল'ৰাটোক বহুৱাই নিজেও খাৰা হৈ গ'ল, মোৰ সিটটো মানে লৈ ল'লে। গতিকে তেনেকুৱা ব্যক্তিক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এটা বিবেচনা কৰক, আপোনাৰ ল'ৰাটোতো একো প্ৰব্লেমটো নাই, আপোনাৰ ল'ৰাৰ সুখটো বিচাৰিলে বা আৰামত যোৱাটো বিচাৰিলে, কিন্তু মই বহি থকা সিটটো আপোনাক এৰি দিছিলোঁ, আপোনাৰ ল'ৰাটোৰ কাৰণে দিয়া নাছিলোঁ, বা আপোনাৰ ল'ৰাই খুজিলে মই নিদিলোঁ হয়, আপুনি খোজাৰ কাৰণে মই সিটটো এৰি দিছোঁ। গতিকে তেনেকুৱা মানসিকতাৰ ব্যক্তিসকলৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যে আপোনালোকে গাড়ীত যেতিয়া ভ্ৰমণ কৰিব, পৰাপক্ষত গাড়ীত যদি সিট নাথাকে তেতিয়াহ'লে নুঠাই ভাল। আৰু তেনেকুৱা ক্ষেত্ৰত কৰিব কি, আমি কি কৰিম, কৰিবলৈ কি আছে? আমিতো আগতে সিট লৈ বহি আছোঁ, এতিয়া তেনেকুৱা ব্যক্তি এজন উঠিছে, দুখটো কাৰ? ব্যৱস্থাটো, ভুল ব্যৱস্থাপনাটো কাৰ? গাড়ীৰ নে যিসকল পিছত উঠিছে, নে যিসকল আগতে উঠিছে, সিট দিয়া নাই বা দিছে? কোনটো পাৰ্টিৰ ভুল হ'ল বা কোনটো পাৰ্টিৰ বিবেচনাৰ বিষয় হ'ল, এই বিষয়ে মানে মই এতিয়ালৈকে সেই সমাধান এটা ওলাব পৰা নাই যে এই ছিষ্টেমটো কাৰ ভুলৰ কাৰণে হৈ আছে।
গতিকে এনেকৈ মই ইমান দূৰ 300 কিলোমিটাৰ ৰাস্তা যাম, তাৰ কাৰণে মাজত এজন মানুহ উঠিব, মই ছিটটো দিব লাগিব, তাৰ কাৰণে মই গোটেই ছিটটো আকৌ খাৰা হৈ যাব লাগিব, গোটেই ৰাস্তা মই খাৰা হৈ যাব লাগিব কষ্ট কৰি। গতিকে এইটোতো কোনো ধৰণৰ বিবেচনা বা মানুহ এজনৰ সন্মান কৰা নুবুজায় বা সহায় কৰা ইমান নুবুজায়, কাৰণ নিজে ইমান কষ্ট কৰি ভ্ৰমণ কৰিব লগা হ'ব পিছলৈ। গতিকে আপোনালোকেও কওক যে ইয়াত কাৰ ভুলৰ কাৰণে এনেকুৱা চিষ্টেমটো হ'ব পাৰিছে। ধন্যবাদ।